হেল্ল' গাইজ, কি খবৰ? ভালনে? আশা কৰোঁ সকলো ভালে কুশলে আছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। মানে আজি নাৰ্চাৰীত যাম। নাৰ্চাৰীত গৈ পেলাই আপোনাৰ এয়া পুলি দুটামান আনিম মানে, আৰু পুলি দুটামান লগাব লাগে ঘৰত। তাৰপিছত মই ভাবিলোঁ নাৰ্চাৰীত যেতিয়া যামেই আৰু অকণমান ভিডিঅ' এটাও কৰি দিওঁ। তাৰপিছত আপোনালোকক অকণমান নাৰ্চাৰীখনো দেখাওঁ। তাৰপিছত নাৰ্চাৰীখন মানে আমাৰ ওচৰতে আছে যোৰাদিয়াত। তাৰপৰা এতিয়া আমি নাৰ্চাৰী যাওঁ। ফাৰ্ষ্টে নাৰ্চাৰী গৈ পেলাই পুলিটো লওঁগৈ। তাৰপৰা আপোনালোকক অকণমান নাৰ্চাৰীখন দেখাম। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, লগতে আৰু চেনেলটো নতুনকৈ যিসকল আহিছে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেনেহ'লে বলকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া এতিয়া মই ঘৰৰ পৰা যাব ওলাইছোঁ আৰু লাহেকৈ যাওঁ আৰু গৈ পেলাই তাৰপিছত পুলি দুটা লওঁগৈ, আপোনালোকক নাৰ্চাৰীখনো দেখাওঁ। তাৰপৰা এইফালে চাওকচোন, পথাৰৰ ধানবোৰ লাহে লাহে চববোৰ লাহে লাহে পকি আহিছে। কি ধুনীয়া এটা ভাল লগা পৰিৱেশ হৈ গৈছে, দেখিছেনে? এই লাহে লাহে ধানবোৰ কল্প হৈ আহিছে আৰু পকি আহিছে আৰু এতিয়া বলকচোন, এতিয়া আমি ভিডিঅ'টো আপোনালোকে চাই থাকক। আমি গৈ থাকোঁ। পথাৰ ফালে চালে কি ধুনীয়া লাগে নহয়নে? কি ধুনীয়াকৈ ধানবোৰ লাহে লাহে পকি আহিছে আৰু চাওকচোন, কি ধুনীয়া এটা পৰিৱেশ লাগিছে। পথাৰখন আমাৰ ঘৰৰ আগফালে মানে পথাৰখন, আৰু আমি ৰাতিপুৱা শোৱাৰ পৰা উঠিলে আৰু পথাৰৰ ধানবোৰ ধুনীয়াকৈ দেখা পাওঁ আৰু এইফালে লাহে লাহে ধান পকিছে আৰু এসপ্তাহমানৰ পিছত চাগে ধান কাটিবই হ'ব আৰু ধুনীয়াকৈ ধানবোৰ পথাৰৰ পৰা পকি গৈছে। কি ধুনীয়া লাগিছে নহয়নে? ধানবোৰ এটা সোণালী ৰং উঠি আহিছে আৰু এতিয়া মই আহি পেলাই নাৰ্চাৰী পালোঁ। এইখনে নাৰ্চাৰী। লাহে লাহে নাৰ্চাৰীৰ ভিতৰলৈ সোমাই যাওঁ। তাৰপিছত আপোনালোকে ভিডিঅ'টো চাব। মই আপোনালোকে লৈ লওঁ, ভিডিঅ'টো চাই যাব। মই নাৰ্চাৰীৰ ভিতৰলৈ সোমাই আহিছোঁ। কি ধুনীয়া লাগিছে নাৰ্চাৰীখন নহয়নে? ইয়াত নাৰ্চাৰী ৰাস্তাৰ কাৰণে ধুনীয়াকৈ ফুল লগাই থৈ দিছে। আৰু এইফালে ধুনীয়াকৈ একদম পুলিবোৰ কি নতুনকৈ ভৰাব আৰু আপোনাৰ পূৰা ভৰাই আছে। আৰু নাৰ্চাৰীখন চাওকচোন, বহুত ধুনীয়া ধুনীয়া ফুল আছে ইয়াতে। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে ক'ব। ভাল লাগিলে লাইক কৰিব। ইয়াতে যেনেকুৱা ধৰণৰ পুলি লাগে চব পুলিয়ে পাব। আৰু এইবোৰ আপোনাৰ তিতাচাপ পুলি হয়, এইবোৰ তিতাচাপ পুলি। এইফালে এয়া পানী দি আছে নাৰ্চাৰীত, ধুনীয়াকৈ পানী ভৰাই আছে। পানী দি আছে আৰু অলপ অলপ এতিয়া শুকান বতৰ ন, অলপ শুকাই গৈছে, পানী দিব লাগে। এইখনো আমাৰ যোৰাদিয়াৰ নাৰ্চাৰী। এইবোৰ ফুলবোৰ ফুলি আছে কি ধুনীয়াকৈ। মই আপোনালোকৰ নাৰ্চাৰীৰ ভিতৰৰ পৰা পূৰা ঘূৰি ফুৰি গোটেই নাৰ্চাৰীখন দেখাই আছোঁ। আৰু আপোনালোকে এনেকুৱা ভাল লাগিছেনে বাৰু নাৰ্চাৰীখন? চাওকচোন, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। এইবোৰ ফুলবোৰ ফুলি আছে, কি ধুনীয়া ফুল ফুলি আছে, দেখিছে? এইবোৰ ফুল ফুলি আছে। তাৰপিছত বাকী মই ঘূৰি আছোঁ পুলি মই বেছি নহয়, 2টা পুলি ল'ম আৰু তাৰপৰা চাই লৈছোঁ গোটেই নাৰ্চাৰীখন ভালকৈ। তাৰপিছত বকুল গছৰ পুলিবোৰ কি ধুনীয়া লাগিছে। আৰু মই ঘূৰি লৈ পেলাই আপোনাৰ ধুনীয়াকৈ এইটো পুলি ল'লোঁ। এইটো আপোনাৰ এজোপাই ল'লোঁ ন, আমলখি পুলি। এজোপা গছ লগাই দিওঁগৈ আৰু নি পেলাই কি অলপ দামবোৰ বেছি আৰু তাকে মই দুটাই ঘূৰি চাই পেলাই আমলখি গছজোপা ল'লোঁ। এইজোপা ল'লোঁ আমলখি গছজোপা ধুনীয়াকৈ। তাৰপিছত ঘৰত নি পেলাই ধুনীয়াকৈ লগাই দিওঁগৈ। আপোনালোকে ভিডিঅ'টো চাব, ভাল লাগিলে লাইক কৰিব, আৰু যিসকল নতুনকৈ চেনেলটোত আহিছে লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি ধুনীয়াকৈ পুলি চুলি ল'লোঁ, আৰু পুলি চুলি লোৱা হৈ গ'ল। আৰু এতিয়া লাহেকৈ ধুনীয়াকৈ যামগৈ। আৰু তাৰপিছত আপোনালোকৰ যদি পুলি চুলি লাগে আহিব কেতিয়াবা। এতিয়া ধুনীয়া ধুনীয়া পুলি পায়, যি পুলিয়ে বিচাৰে আপোনালোকে চব পুলিয়ে লৈ যাব। দৰবা পুলিটো ল'লোঁ নাৰ্চাৰীখনৰ নাম হ'ল ডায়মণ্ড নাৰ্চাৰী। আহি পেলাই এইখন আপোনাৰ খগনদাৰ দোকান। যেতিয়া আমি ইয়াত কলেজত পঢ়ি আছিলোঁ আৰু আমি যিমানখিনি বস্তু খাব লাগে এই খগনদাৰ তাতে খাইছিলোঁ। খগনদা কেনেকুৱা? কিবা ক'ব? কিবা কওক। আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া আপোনাৰতে পৰঠা খাই আছিলোঁ। এইখন এতিয়া যিমানখিনি খাই আছিলোঁ আৰু এতিয়া আগতকৈ অলপমান খগনদাখন ডেভেলপ কৰিলে আৰু এইটো খগনদা। আৰু কি ক'বা? কিবা এটা কৈ দিয়ক। মই ক'ম এই কি আমি যোৰাদিয়া আহিলোঁ, আহিলে কি খগনদাৰ তাত কিবা এটা খাব লাগে আৰু কলেজত যেতিয়া হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ আমি যিমানখিনি আপোনাৰ খাব লাগে আৰু ইয়াতে খাওঁ আহি পেলাই। তাৰপিছত এতিয়া খগনদাৰ তাত কি চাহ একাপ লৈছোঁ ধুনীয়াকৈ। তাৰপিছত চাহৰ লগত খাবৰ কাৰণে কিবা এটা আনিব দিছোঁ আৰু তাৰপিছত খাই লওঁ। আপোনালোকে ভিডিঅ'টো চাওক, ভাল লাগিলে কেনেকুৱা ভাল লাগিছেনে বেয়া লাগিছে ভিডিঅ'ত ক'ব। চ' গাইজ মই এতিয়া পুলিটো লৈ পেলাই ঘৰ পাই গ'লোঁ, ঘৰ পালোহি। আৰু এতিয়া আৰু ধুনীয়াকৈ মই পুলিটো আবেলি সময়ত লগাই দিম। আৰু এইটো পুলিটো আনিলোঁ, আমলখি পুলিটো। আৰু আপোনালোকে ভিডিঅ'টো চাব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, আৰু লগতে চেনেলটো যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই।